নমস্কাৰ, মই চিকেনৰ চুপৰ অন্য এটা ভিডিঅ'লৈ আপোনালোকক আদৰণি জনাইছোঁ। আহকচোন আজি আমি ভিডিঅ'টো আৰম্ভ কৰোঁ। আজি বৰজান গাঁথনি পথাৰত এখন নতুনকৈ শিশু উদ্যান মুকলি কৰা হৈছে আৰু সেই উদ্যানখন মুকলি কৰিবলৈ আহিছিল আমাৰ খুমটাই সমষ্টিৰ বিধায়ক মৃণাল শইকীয়া ডাঙৰীয়া। আহকচোন আজি আমি ভিডিঅ'টো চাওঁ। আমি চাহ বাগানৰ কাৰণে এখন আদৰ্শ বিদ্যালয় আমি সেই বছৰমানৰ আগতে এইফালে মৃণাল শইকীয়া ডাঙৰীয়াই ভাষণ দি আছে। সুন্দৰভাৱে চলি আছে আৰু চাহ বাগানৰ ল'ৰা ছোৱালীৰ লগতে গাঁৱৰ ৰাইজে তাত সপোৰ্ট কৰি আছে। ইয়াৰ বাগান অঞ্চলত ল'ৰা ছোৱালীবোৰে আমি স্কুলৰ পৰা ল'ৰা ছোৱালীবোৰ লৈ আহিছিলোঁ উদ্যানখন চাবলৈ। সকলোৱে ইমান ফূৰ্তি ফাৰ্তাৰে খেলিছে দেখিছিলে বাৰু। এইফালে আমাৰ স্কুলৰ বাইদেউ